এই খাই যদি বেলেঞ্চ ৰাখিব নোৱাৰা খাৱ কিয় মোৰ বেলেঞ্চ দেখিছ এই ৰণা তোৰ হ'বলগীয়া শহুৰৰ গাঁও কি তই মানে তুমি বিয়া পাতিবলৈ আহিছা তাৰমানে তুমি আপকামিং মদাহী ৱেলকাম টু আৱাৰ ৱৰ্ল্ড এক্সকিউজ মি তাৰমানে তোমালোক বিয়া পাতিবলৈ আহিছা নহয় দলি দলি নাচিবলৈ আহিছো একেই কথা বিয়া পাতিও ঘৈণীৰ আঙুলিৰ মূৰত দলি দলি নাচি থাকিব লাগিব চেম থিং এতিয়া মেইন পাৰ্টলৈ আহোঁ মই তোমাক এটা অফাৰ দিব পাৰোঁ তোমাৰ লাভ হ'ব এক্সকিউজ মি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তোকে কৈছোঁ চাইকেলখন ধৰ মই জোঁৱাইৰ সৈতে ডিল ফাইনেল কৰোঁ ডিল এই কি চাই আছ ধৰ চাইকেলখন মই তোকে কৈছোঁ জোঁৱাই জোঁৱাই কোন জোঁৱাই কাৰ জোঁৱাই তুমি মোৰ জোঁৱাই এই কমেডি বাদ দিয়া বুজিছা মোৰ অফাৰ বেলেগ অফাৰ মোৰ ফাৰ্ষ্ট ক্লাছ ছোৱালী এজনী আছে মোৰ ছোৱালীজনী বিয়া পাতা মোক বিশেষ একো দিব নালাগে মাত্ৰ এমাহৰ চুলাই খৰচ দিলেই হ'ল কি খুৱাইদেউ এমাহৰ খৰচ দিলে হ'ব যে কিয় কাৰণ এমাহৰ পাছত তাই ইয়াক এৰি মোৰ ঘৰলৈ গুচি আহিব আপুনি কেনেকৈ জানিলে যোৱা বছৰত 3বাৰ বিয়া দিলোঁ প্ৰথমটোৰ লগত 28 দিন তাৰপিছৰটোৰ লগত 29 দিন তেন্তে সেই তৃতীয়টোৰ লগত 30 দিন চাগে ন 12 ঘণ্টামান থাকিল কি ব'লা মোৰ লগত ব'লা মোৰ ছোৱালী বিয়া পাতিবা এনেকুৱা অফাৰ ক'ত পাবা খং উঠাই নল'ব এইবিলাক অফাৰ হ'ল নেকি ফটোৱামি নকৰিব নিজৰ ঘৈণীৰ পৰা এমাহতে ৰেহাই পাবা এইটো অফাৰ নহয় কি সংসাৰ নাজানা ব'লা মোৰ লগত ব'লা নেযাওঁ ব'লা মোৰ লগত বেলেগ একো নালাগে এমাহৰ চুলাই খৰচ দিলেই হ'ল ব'লা নেযাওঁ এইবিলাক অফাৰ মোক নালাগে ব'লা নহ'ব নোযোৱা যদি ইমান সময় মোৰ লগত কথা পাতিছিলা কিয় কি ফটোৱা মানুহ কথা আপুনি প্ৰথমতে পাতিছিল নে মই প্ৰথমতে পাতিছিলো নহ'ব যাবই লাগিব এক্সকিউজ মি আংকল আমি দুইটা গৈ আছো আপুনি মাত্ৰ আপোনাৰ ঘৰলৈ গৈ জোঁৱাই আদৰণি ব্যৱস্থা কৰক গৈ যাওক যাবা গৈ আছো আমি দুটা একদম গৈ আছো আহক এইখন ধৰক আহক ধৰক আমি দুটা গৈ আছো দেই আপুনি যাওক বুজিছে আপুনি একদম আপোনাৰ ছোৱালীজনী একদম বিউটিফুলকে সজাই পৰাই ৰেডি কৰক আহিবা দেই কিন্তু যাম একদম আই এণ্ড মাই হোল ফেমিলি ৱেইটিং কৰিম তোমালোকৰ কাৰণে আহিবা দেই জোঁৱাই যাওক বেলেঞ্চ দেখিছা কণ্টি মদাহী মই মদ শেষ হৈ যাব কিন্তু বেলেঞ্চ নিহিলিব আহিবা দেই জোঁৱাই ঐ থেপেং মই কিন্তু এই পাতৰ ঘৰলৈ নাযাওঁ দেই হেৰৌ তোকনো যাবলৈ কোনে কৈছে তাৰ পৰা সাৰিবলৈহে তেনেকে কৈছো তই স্মিতাক ফোন কৰ বুজিছ তাই ঘৰটো কোন চোৱাত সোধ নহ'লে আকৌ যদি বাটত কোনোবাই পাই এখন বিৰাট দিগদাৰী হ'ব ৰবি স্মিতা 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 Who is
ভিতৰত যি যে আছে ভিতৰত কাম আউটডোৰ জয়মতী জয়মতী ক'ত গ'ল মৰতী এই আকৌ জেৰেঙা পালিগৈ নেকি ওলাই আহ ৰাজসভালৈ ওলাই আহ এইখন মোৰ ৰাজসভা মই ইয়াৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী চব ওলাই আহ দৰিদ্ৰ জনতা এই পিঁয়াজ দান দিম পিঁয়াজ বাহ মদৰ নিচাতে তামাম ডাইলগ কেইটামান কৈ দিলো দেই চাবাছ কন্তিমৰ ৰাহি চাবাছ মদ খাইছো মই আৰু বেলেঞ্চ নোহোৱা হৈছে গেলা বস্তু সোপা খাই থাকিবি কি হ'ল কিহে পালে আপোনাক এই ভৰ দুপৰীয়া এখন চিঞৰি মৰিবলৈ কিয় ভৰ দুপৰীয়া চিঞৰিব নোৱাৰে বুলি ক'বাত আইনত বনোৱা আছে নেকি এইখন মোৰ ৰাজ্য ইয়াত এনি টাইম মোৰ মৰ্জি তেওঁ ৰাজ্য এই ঘৰ বুলিবলৈ একথা মাটিতে লেট্ৰিন বাথৰুম সকলো এইখন হেনো তেওঁৰ ৰাজ্য দস্তুমত মোৰ ৰাজ্য কাইলৈৰ পৰা মই ভাতিত বহি অনশন কৰিম মোৰ ঘৰখনক কন্তি মদাহীৰ সাম্ৰাজ্য ঘোষণা কৰিব লাগে বুলি হ'ব দিয়ক এই আপোনাৰ মাতলামিবোৰ বাদ দিয়ক এই ছোৱালী হেনো ল'ৰা এটা মাতিছে বিয়া হ'ব নহ'ব কিয় নহ'ব হ'বই লাগিব নহ'ব দস্তুমত নহ'ব মই ৰাস্তাত আহোঁতে তোৰ কাৰণে ল'ৰা এটা চাই আহিছো সি আহি পাবই এতিয়া সঁচা হেণ্ডচাম নে হেন কেইটা চাম মানে অকণমান অ' মা মই একেদিনাই দুটা ল'লে কেনেকৈ বিয়া হ'ম এজনী থক হ'ব কিন্তু সিও মোক সেই এমাহৰ মদৰ খৰচ দিব লাগিব আপুনি মদৰ বাহিৰে বেলেগ বস্তু কিবা চিনি পাই জানো মাথুৰ মদ আপোনাৰ কাৰণে এই ছোৱালীজনী চৰিত্ৰ বেয়া হ'ল অ' মা এনেই মানে মই ভাল আছিলো ন তইতো 10 বছৰলৈকে কোনো ল'ৰাক চোৱাই নাছিলি নহয় ডন্ট ব্লেম মি মোৰ কাৰণে বেয়া হৈছে কিন্তু স্মিতাক এটাৰ পাছত আন এটা ল'ৰালৈ বিয়া কোনে দিছে মই এই কন্তি মদাহীয়ে মদাহী হ'ব পাৰো কিন্তু এটা লেভেল মেইনটেইন কৰোঁ স্মিতা মানে মদাহীটোৰ জীয়েক তিনিটালে যোৱা ইমান ঠগন দিলে মোক বাইক ষ্টাৰ্ট দে পলা এইটো দেখোন মোৰ বকৰা তাৰ মানে তোৰ বকৰা এইটোৱে তোক বিয়া কৰাব লাগে 3 নম্বৰক তই এদিনত এৰিছিলি আৰু আধা দিনত মোক এৰিবি ময়ে কৈছিলো মইতো নাজানো সি যে তোকে চাবলৈ আহিছে জোৱাই নাযাবা ৰবা মোক আধা মাহৰ মদৰ খৰচ দিলেও হ'ল কনচেচন দিছো জোৱাই এতিয়া মই নতুন ল'ৰা এটা ফটকে ক'ত পাম চৰিত্ৰহীনা ছোৱালী খালি ল'ৰাই ধান্দা এই বাপেৰটো যে এমাহৰ মদৰ খৰচ ওলাই গ'ল সেইটো খেয়াল নাই